ঐ বিল্লা শুন না বস তোৰ ৰাইট হেণ্ড চাইড ইন হ'ল নাই সি ক'ত যাব পাৰে বস সিদিনাখন সি বাবা আনিব গৈছিল তাৰ পিছৰ পৰাই ইয়াৰ মোবাইলটো চুইছ মোৰ বিশ্বাস ইয়াক কোনোবাই উঠাই লৈ গৈছে বস আৰে তই ইমানে ক'ত আছিলি আৰু মুখত এইবোৰ স্পট কিয় বস আমাৰ গোপকথল চাগে বেলেগ কেকে গম পাইছে আৰু চাৰিদিন ধৰি সিহঁতে মোক বিয়াত প্ৰচাৰ কৰি আছে বাৰু তই ভালদৰে বুজাই ক কথাখিনি মই বহুত একো নাজানো সেইদিনাখন মই বাবাজলৈ খোজকাঢ়ি আহি আছিলোঁ Yes. Okay, done. Master, I don't know how তুমি আৰু অঞ্জন তালৈ যোৱা মই লোকেশ্যনটো দি আছো হোৱাটছএপত অ'কে ছাৰ অ'কে বহুত দৌৰালে দেই এই ঐ তোৰ বছ ক'ত আছে ঐ তই শুনি নাপাৱ মোকাল আমাৰ ইয়াত তই কবি নকওঁ নহ'লে তোক এবাৰ শেষ কৰি দিম বছৰ 2 তাৰিখে ডাকচৰ ডিল এটা আছে কোন ঠাই চিপাঝাৰৰ 2 নং ফেক্টৰীত পানী হৈ যা এনেকুৱাই বছ তাৰ পৰা মই কিবাকৈ পলাই আহিলোঁ তইতো আমাৰ কথা একো কোৱা নাই ন নাই বছ তোৰ কেছটো মই পিছত চাই ল'ম অ'কে আগত 2 কৰোৰ টকাৰ ডিলটো পাছ কৰি লওঁ অ'কে ঠিক আছে বছ
হেল্ল' দেনি ভাই ডিলটোৰ কথা মনত আছে ন অঁ ভাই কালি দিনৰ 10 বজাত পোৱাকৈ আহি যাবা চিপাঝাৰ 2 নং ফেক্টৰীত অ'কে মাষ্টাৰ মই টাইম মতে পামগৈ ভাই ভাই সি কেতিয়া আহিম বুলি কৈছিল মই কল কৰিছিলোঁ অলপ সময় আগতে সি আহিবা বুলি কৈছে আহিবই অঁ আৰম্ভ কৰিলি Now I did it. য়েছ হয় ছাৰ মই অঞ্জনক লৈ আহি সিহঁতৰ আড্ডালৈ গৈ আছোঁ আপুনি যাই থাকক অ'কে কাম Hands up! ছাৰ শ্বুট কৰি দিওঁ নেকি নালাগে ইহঁতক জেলত লৈ যাব লাগিব তহঁত যে আমাৰ পিছত পৰি আছা তহঁত আমি কোনো গেঙত নহয় উই আৰ ফ্ৰম CBI বল এতিয়া জেলত ভাত খাবলৈ